চুলিখিনি বাচিব মানে মালিংগা নিচিনা লাগিছে নাই মোক এই মই একদম ৱেষ্ট ইণ্ডিজৰ প্ৰাণজিত হেপী দিৱালী বাথৰুম লাগিছে বুলি কৈ পেলাই বাধা এটা দিছে যদি ঘৰত সোমাই চাবি কিন্তু দেই ফ্ৰেণ্ডশ্বিপ ভাঙি যাব গুড মৰ্ণিং গাইজ সকলো অসমবাসী ৰাইজলৈ আৰু লগতে গোটেই ইণ্ডিয়া হোল ইউনিভাৰ্ছ সেইটোৱে আৰু ইউনিভাৰ্ছ সকলোকে গুড মৰ্ণিং যিহেতু অসমতহে দিন হৈ আছে বাহিৰততো ৰাতি হৈ আছে যি নহওক কিয় গুড মৰ্ণিং সকলোকে আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু লগতে আজি হোলীৰ দিন আজি বহুত শুভ দিন এটা মানে হোলী আজি ৰঙৰ উৎসৱ যিহেতু তো সেই ৰঙৰ উৎসৱৰ আপোনালোক সকলোলৈ হোলীৰ আন্তৰিক শুভকামনা থাকিল শুভেচ্ছা জনালোঁ আৰু বহুত কেয়াৰফুলি একদম সাৱধানে খেলক আপোনালোকে হোলীটো আৰু এনজয় কৰক ভালদৰে তো আজি ময়ো হোলী খেলিম এইটো গেট আপততো এনেও নাযাওঁ বাৰু এইটো যিহেতু এইটো গেট আপত গ'লেতো হৈ গৈছে চেঞ্জ কৰিব লাগিব তো তাৰ আগত এই চশমা যে পিন্ধি আজি হোলী খেলিম যিহেতু এতিয়া যি এইটো মুখখন দেখিছে যেতিয়া আকৌ পিছত আহিম বাহিৰৰ পৰা তেতিয়া এইটো মুখ নেদেখে আৰু মুখখনতো বৰবাদ হ'বই আৰু জনা আছে চ' এখন চশমা পিন্ধি আজি হোলী খেলিম দিয়ক চাই থাকক ভিডিঅ'টো চ' গাইজ ইয়াৰ পৰা ৰেডি হৈ গ'লোঁ আৰু এইটো গেট আপত এতিয়া ধুনীয়াকৈ যাম আৰু এতিয়া ধুনীয়াকৈ হোলী কালাৰ উইচ ইউ অল ভেৰি হেপী হোলী লগতে আজি হেপী হোলীটো আপোনাৰ বাহিৰত যোৱাৰ আগত মই প্ৰথমে মা আৰু পাপাক এবাৰ লগাই যাওঁ অলপ তাৰপিছত বাহিৰলৈ ওলাই যাম তো চাই যাওক এতিয়া হেপী হোলী আহক মাক এবাৰ লগাই আহোঁগৈ মা অকণমান লগাই লওঁ অকণমান কালাৰ লগাই ল অকণমান লগাই লওঁ অলপমান হেৰি কৰি লোৱা ফুট এটা দিম হেপী হোলী ক্ৰীম লগাবা নাই লগাই বোলে চ' প্ৰথমে পাপা আৰু মাক অকণমান লগাই ল'লোঁ আৰু লগাই পেলাই এতিয়া বাহিৰলৈ যাওঁ তো লগৰখিনিও ৰখি আছে ইয়াতে কেতিয়া আহিলি এইকেইটা লগৰকেইটা আহিলে হেপী হোলী খেলিম আজি তিনিচুকীয়াত অঁ ইয়াৰ পৰা ল'ব লাগিব দে অলপমান দিল অঁ ৰ হেপী হোলী এটা কালাৰে যে ইমান এনেকৈ বেয়াকৈ নলগাই নহয় অলপ লাহে লগাবি তো হোলী লাহেকৈ আৰু আন্তে হেপী হোলী হেপী হোলী অঁ চ' দেখিছে মই অথনি কি কৈছিলোঁ যে বাহিৰত ওলোৱাৰ লগে লগে এই চেহেৰাটো চেঞ্জ হৈ যাব বাকী এয়া নাজাৰা আজি দাদা হেপী হোলী লগাওঁ অকণমান লগাই দিছোঁ হেপী হোলী পোৱালিটোক লগাব নলগাওঁ অঁ ঠিক আছে পলটো নিয়া আজি বা যায় বেলেগ তাতো অকণমান লগাই দিওঁ দে চ' এতিয়া আৰু লগৰখিনিৰ লগত উঠি যাওঁ আৰু এইফালে এইটো ঋতু আৰু এইফালে বিপ্লৱ যাওঁ এতিয়া আৰু দেখিছে আৰু বহুতখিনি বাকী আছে এবাৰ কালাৰফুল আপুনি একদম ৰামধেনু কালাৰ দেখিব আৰু মুখত এয়া চাওক বিপ্লৱ আজি একদম চাইনিজ এয়া হোলী তাত কেইজনমান ছোৱালীয়ে খেলি আছিলে হোলী মানে সিহঁতি বেলুনত পানী ভৰাই ইয়াত এবাৰ এটেক কৰিছিলে মোক এইডোখৰত কিন্তু ভালকৈ নালাগিলে যিহেতু মানে অলপ ছাইডেদি পাৰ হৈ গ'ল চাৰ্টত টাচ হৈ পেলাই আজি দিনটোৱে এনেকুৱা আৰু কি ক'ব এতিয়া কাকো বেয়া পায়ো লাভ নাই এইডোখৰত পূৰা গেং এইফালে ছোৱালী গেং ল'ৰা গেং মানে চবেই আৰু আজি পূৰা এইডোখৰত জেগাই মানে আৰু দেখিছে এফালে ল'ৰা এফালে ছোৱালী
আহি আছিলোঁ এইফালে টাউনৰ ফালে, এইফালে আকৌ পটককৈ বোলে মানুহ এজনে ক'লে যে চেকিং লাগি আছে। আপুনি নিজে ভাবক এতিয়া হোলী টাইমত আজি কোনে হেলমেট পিন্ধি পেলাই হোলী খেলিব, বা হেলমেট পিন্ধিব যদি লাগে তেন্তে হোলীটো কেনেকৈ খেলিব। তো এতিয়া চেকিং আছে বুলি ক'লে, সেইকাৰণে আমি এতিয়া ৰখিছোঁ ইয়াতে। চাওঁতে এয়া লগৰ কেইটামান আহিছে আমাৰ তিনিচুকীয়া কলেজৰ ওচৰত, এইখিনি ৰখিলে। দিয়া দিয়া মোকো দিয়া, ময়ো লগাম আকৌ অলপ, তোমাৰ কালাৰ পৰাই তোমাক লগাওঁ। চুলিত নলগাম আকৌ, তুমি আকৌ চুলিটোৱে দিছা যে। বাকী ৰূপটো লোহিত ভাই হেপী হোলী। কালাৰ নাই দে এতিয়া লগাবলৈ। ঋতু প্ৰাঞ্জিত হেপী দিৱালী ইন এডভান্স। লগাবা নেকি আকৌ? নলগাম মানে আৰু ছোৱালী আহিলে লগাম। বেলেগ প্লেন বনাইছে নেকি? চবে বহি মেলি একদম হেপী হোলী। কি হোলী খতম নেকি? বহি আছো যে ইয়াত। দে আৰু উইচ ইউ অল হেপী হোলী বুলি কৈ পেলাই এয়া আমাৰ পাৰ্টনাৰ তিনিটাই আছোঁ, গোটেইকেইটাক লগ পাইছিলোঁ মাজতে, সিহঁতিকেইটা অলপ বাহিৰলৈ গ'ল। তাৰপিছত এতিয়া আমি তিনিটাই বাচি আছোঁ মানে এতিয়া ৰখিছোঁ এইডোখৰত, সিহঁতি আহিম বুলি কৈছে। গোটেই হালধীয়া হৈ আছে, জণ্ডিছ নিচিনা কালাৰটো। বাকী ক'ত আছা? আমিতো গেলাপুখুৰীতে আছোঁ। কি লগ নকৰা নেকি? আকৌ বোলে লগ কৰোঁ বোলে। ক'ত আছা? এই চিভিলৰ ওচৰতে, একদম চিভিলৰ মানে এইটো গেলাপুখুৰী ৰোডটোৰ ফালে। গৈ আছোঁ, এফালে গৈ আছোঁ। আহা আহা। হেপী হোলী, হেপী হোলী, হেপী হোলী, হেপী হোলী। এতিয়া দেখিছে, এতিয়া লাগিছে মানে নিজৰ মুখখন আৰু হেৰি টাইপৰ আপোনাৰ ফ্লেগখনৰ নিচিনা লাগিছে। এতিয়া ইণ্ডিয়ান ফ্লেগ টাইপ হয়, ইণ্ডিয়ান ফ্লেগৰ নিচিনা লাগিছে নে মুখখন? চাচোন, ইণ্ডিয়ান ফ্লেগৰ নিচিনা লাগিছে নে মুখখন? মোৰ মুখখন চা। এতিয়া ভাল লাগিছে। অথনি বা জণ্ডিছ নিচিনা কালাৰ লাগি আছিলে, এতিয়া গ্ৰীণ ৰেড কিবা কিবি। আৰু বাকী এতিয়া আমাৰ লগৰ এটা আহিছিলে, লগৰটোৱে মোক ফোন কৰিছিলে, কাৰণ যোৱাকালি মানে মোক লগ কৰিছিলে আমাৰ ঘৰত আহি। কৈছিলে যে মোক লগ কৰিব আজি সেই হোলী দিনাখন, সেইকাৰণে তাৰ কাৰণেও এতিয়া বৰ্তমান ফোন কৰিছিলে, তেওঁ ৰখি আছে। এইটো পংকজ বেজবৰুৱা দেখিছে, যোনে ফোন কৰিছিলে অথনি। কি হয় এনেকৈ ঘূৰি ফুৰিছে তুমি? মই তোমাক দিয়া মোক দিয়া, মোৰ তাত নাই, তোমাৰ পৰা লৈ পেলাই দি লগাব লাগিব। হেপী হোলী, জন্মদা হেপী হোলী। এই ভাল ন? হেপী হোলী, হেপী হোলী, হেপী হোলী। আমাৰ শ্ৰমিকাই হেপী হোলী, হেপী হোলী, হেপী হোলী ভাই। মুখখন দেখুৱা অলপ ভালকৈ। ঠিক আছে, এতিয়া নুলিয়াওঁ আৰু এইটো গোটেই চুলি লাগি যাব তাৰমানে। মই চেভ কৰি দিছোঁ। পূৰা ঘূৰিছা নেকি? পূৰা ঘূৰিছোঁ। খজুৱাই, মোৰ এলাৰ্জি আছে, গম পাইছা নাই? ৰ'বা আকৌ হেপী হোলী, হেপী হোলী, হেপী হোলী। বহুত দিনৰ পিছত লগ পাইছোঁ দেই। ভাইটি নেকি? হেপী হোলী। নতুন গেটআপ এটা পিন্ধাব বোলে, ই নতুন চুলি লগাব। যোৱা বছৰ পিন্ধিছিলেচোন এনেকুৱা চুলি। কি চিল্কি নহয় একচুৱেলি, য'ত লাগিছে চুলিখিনি। হ'ব দে, মই নিপিন্ধোঁ আৰু। পিন্ধ দে আৰু। খেলি গৈ আছোঁ, কালাৰ লাগি গৈ আছে, আৰু অৱস্থা নাইকিয়া হ'ব আৰু লাহেকৈ অকণমান দেৰি পিছত। এইটো কালাৰ মহেন্দ্ৰ ঐ, বহুত পুৰণা লগৰ লগ পালোঁ। হেপী হোলী, হেপী হোলী, হেপী হোলী। বহুত দিনৰ পিছত লগ পালোঁ, বহুত বছৰৰ পিছত লগ পালোঁ। কি ইয়াতে আছা নেকি? ইয়াতে। অঁ ঠিক আছে। হেপী হোলী, থেংক ইউ, চেম টু ইউ। হেপী হোলী একদম। তো আজি হোলী ক'ত ঘূৰিবা কোৱা? আজি আৰু ক'ত আজি প্ৰগ্ৰাম আছে কিবা কিবি, তাতে প্ৰগ্ৰাম কৰিব লাগিব আৰু। এইবিলাক এই বস্তুটো বহুত কিবা লাগে মানে মোক। হেপী হোলী, হেপী হোলী, থেংক ইউ, হেপী হোলী, হেপী হোলী। ক'ত প্ৰগ্ৰাম ক'ত আছে? এনেই ঘূৰি ফুৰিছোঁ।
অঁ সেইটো কি ডিজে হৈছে নেকি অঁ হৈছে অঁ তো লাহেকৈ এতিয়া চাৰিআলি শুনাবা নেকি চাৰিআলি যাম আৰু আমি ঠগিলে চাবি কিন্তু তই আকৌ ঘৰত সোমাই যায় বোলে সি মানে ঘৰত নোসোমাই বাহানা দিছে বাথৰুম লাগিছে বুলি কৈ পেলাই বাহানা দিছে যদি ঘৰত সোমাই চাবি কিন্তু দেই ফ্ৰেণ্ডশ্বিপ ভাঙি যাব গৈ আছোঁ বিপ্লৱৰ ঘৰ ফ্ৰেছ হ'ব যায় বোলে সি কি তই ঘুমাইছ যে বাইক তাৰ ফোনত ফটো মাৰাৰ কাৰণে এটা চশমা জুকি গ্ৰিবিত লৈ ল'লে তোৰ পৰা নতুন লুক চিলা কেনেকুৱা লাগিছে আংকুল চুলি লগাই ল'লোঁ এতিয়া আংকুল আছে বিপ্লৱৰ দেউতাক হেপী হ'লে আংকুল কালাৰ লগাই দিছোঁ অলপ অকণমান লগাই দিওঁ নাই নাই এইটো অকণমান লগাই দিওঁ ভিতৰত অকণমান এনেকৈ ধৰচোন এনেকৈ ধৰচোন কোনোবা এনেকৈ ধৰি থাক আংকুলক কালাৰ নলগোৱাকৈ আপুনি ভিতৰত কেনেকৈ সোমাব কালাৰটো যে হেপী হোলী তো আংকুল একদম ভাল টাইমত আহিছে একদম বিপ্লৱহঁতৰ ঘৰত সোমাইছোঁ আংকুল আহিছে ৰ'বা চাইকেলখন অনাও নাই কি আংকুল মোক নলগালে যে মই দিম নহয় এতিয়া ৰিটোৰ পৰা হেপী হোলী ঠিক আছে এতিয়া কিন্তু চুলিখিনি বাচিব তোমাৰ চুলিখিনি বাচিব মানে মালিংগা নিচিনা লাগিছে নাই মোক এই মই একদম ৱেষ্ট ইণ্ডিজৰ পেচ বলাৰ হয় তামাম পেচ বলাৰ বিপ্লৱহঁতৰ ঘৰতে শুই আছোঁ আণ্টি হেপী হোলী শুই আছে নেকি কেনেকুৱা লাগিছে ৰ'ব মই সেই কালাৰটো আংকুলৰ ওচৰত আছে আংকুলক লগ পালোঁ এতিয়া তলত আমি আহোঁতেই আংকুলৰ পৰা লৈ লৈছোঁ ৰ'ব আংকুল অকণমান দিয়কচোন হাততে আণ্টি হেপী হোলী হেপী হোলী মোক দেখি কেনেকুৱা লাগিছে এবাৰ কমেণ্ট এটা জনাব আপোনালোকে বহুত কেয়াৰ কৰিব লগা হয় চুলিখিনি যত লাগি গৈছেগৈ বিপ্লৱৰ ঘৰত আহি একাপ চাহ খাই ল'লোঁ আৰু চাহ খোৱাৰ পিছত বডিটো এনাৰ্জি হ'ব তেতিয়া আৰু খেলিব পাৰিম হোলী তো সেইকাৰণে অকণমান চাহ খাই লওঁ আণ্টি গৈ থাকক তো এতিয়া ওলাইছোঁ বিপ্লৱহঁতৰ ঘৰৰ পৰা যাওঁ 3টা বজাত আকৌ হোলী খতমেই হ'ব নহয় তো 3টা বজা আগে আৰু এটা তোৰ মুখখন দেখা গা চা ধুই ৰেডি হৈ গ'ল চব আমাক কৈছিলে বাথৰুম যাওঁ বুলি আহিছিলে ঘৰলৈ ওলাই দিওঁ আৰু তো যাওঁ আৰু কোনোবা দেখি পাওঁ নেকি চাওঁ ৰাস্তাত অলপ ওলাই দিলোঁ আৰু ইয়াৰ পৰা 1:30 বাজিছে ৰাস্তা অলমষ্ট দেখিছে খালী হৈ আছে লগৰটো লগ পালোঁ বহুত পুৰণা লগৰ ৰখোতে এয়া বিকাশ কেনেকুৱা ভাল হেপী হোলী নাই আৰু হেপী হোলী থেংক ইউ দাদা অলপ লগাই দে ভালকৈ খেলিব লাহে একদম হেপী হোলী খেলিব একদম ছেফলি খেলিব জানে আজিকালি বতৰ মানে গম পাইছে আৰু চিটুৱেশ্যনটো সেইকাৰণে ভালকৈ খেলিব ছেফ সেইখিনি কেনেকুৱা লাগিছে মালিংগা বা ধাৰ আনিছোঁ মালিংগা অঁ লাচিত মালিংগা পাছোঁ যাবি অঁ তো সেয়াই আৰু লাষ্ট আমি এইডোখৰতে আৰু লগৰটো লগ পালোঁ বহুদিন আৰু এইফালে আমাৰ ঐ পাৰ্থ এইফালে
আমাৰ তেনেকৈ হোলী নাই, একদম মানে কি বুলি ক'ম, পূৰা শান্তি হোলী দেখিছেই, ইমান আৰু একো তেনেকুৱা নাই মানে, একদম পূৰা ভিৰ ভাড়াক্কা তেনেকুৱা সময় ভিতৰত শান্তিকৈ খেলি আছোঁ আৰু এতিয়া অলম'ষ্ট বহুতখিনি খালী হ'ল চাওক আপুনি জেগা। দীপ বহিছা তো, ৰাস্তা পূৰা খালী এইফালে। তো ক'ত ঘূৰিলা? হেল্ল' গাইজ, ক'ত ঘূৰিলা? আজি এই মুখখন চফা হৈ আছে যে অকণমান লেতেৰা কৰিব লাগে আজি। না মানে খেলা নাই, কেলে? এই মানুহ মিলিম আচ্ছা, ক'ত এটাও লোৱা নাই মানে নাই লোৱা। পূৰা আজি মুখখন চফা হৈ আছে সেইকাৰণে ভাবিছোঁ কি মই এতিয়া ওলাই আহিছোঁ। ঠিক আছে দিয়া, একো নাই, সেইটো বেছি বাহিৰত ঘূৰি ফুৰিলে আকৌ লগাইহে দিব কোন। না তোমালোকে নাযাব য'ত ত'ত, মোৰতো বাৰু একো নাই, মই ধুনীয়াকৈ গুচি যাম। আমাৰ সেইটো হৈ গ'ল আৰু আমাৰ খতম আৰু খতম। আমাৰ ইমানখিনি একো তেনেকৈ নাই। বাকী পাৰ্ট এইবিলাক এই টানি লৈ গৈছেচোন এইবিলাক আকৌ পাৰ্টত কুকুৰ ফুৰাই আছে, একদম চফা হৈ আছে মানুহটো, একদম কামুৰি দিব নেকি আৰু? ৰ'ব কুকুৰটো অকণমান আঁতৰাই লওঁ, তাৰপিছত এইটো হোলী লগাব লগাই লোৱা। কুকুৰটো অকণমান কি আকৌ এটেক কৰি দিয়ে নেকি? একো নকৰে। এনেকুৱাটো বান্ধি দিয়া না অলপ দেৰি। ঐ আকৌ সানি দিয়া আকৌ, ইয়াৰ মুখখন ইমান চফা হৈ আছে। চাওঁ ব্লেকি হেপ্পী হোলী বেটা। এইফালে চা যদি এতিয়া মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, বহুত ভালকৈ কাম কৰি যোৱা, আগুৱাই যোৱা, আৰু মানে বহুত ভাল লাগিছে যে মানে একেলগত ঘূৰি ফুৰা আমি মানে বহুতখিনি তুমি মানে ওপৰৰ এতিয়া লেভেললৈ উঠিছা আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বহুত মানে তোমাক শুভকামনা। হেপ্পী হোলী। ঠিক আছে, থেংক ইউ। অ'কে। বাকী আৰু আজি হোলীৰ হেৰিটো আপোনাৰ এইজন আমাৰ এইজন কোন হয়? আমাৰ দেৱজ্যোতি খাই। হেপ্পী হোলী। আমাৰ কেমেৰামেন আছিলে 13 ষ্টাৰৰ মাজতে, আৰু আমাৰ মানৱ কাই। কি হ'ল, হোলী চলি নাই খেলা নেকি? খেলা চিপছ কিহৰ কাৰণে এইবিলাক চিপছ কিহৰ কাৰণে এইবিলাক? মই ল'ৰা ছোৱালী দিছোঁ। বাকী বঢ়িয়া, কেনেকুৱা খবৰ? ক'ত ঘূৰিলা কোৱা তোমালোকে? এনেই টাউনত। ঘূৰিলা? এইটো কি লাইভ হৈ আছে নেকি? লাইভ নহয় দিয়া বাৰু হা। দাদাক বহুত দিনৰ পিছত লগ পাইছোঁ। আমাৰ ফালে মানে বলেৰোৰে হয়, বহুত দিনৰ পিছত মানে দাদা গুৱাহাটীত থাকে যিহেতু, মানে কিবা নিজৰ কৰ্মসূত্ৰে বহুত দিনৰ পিছত লগ পাইছোঁ আজি হোলীৰ দিনাখন। বহুত ভাল লাগিছে। থেংক ইউ হেপী হেপ্পী হোলী। হেপ্পী হোলী। থেংক ইউ, চেম টু ইউ। বৰ্তমান এতিয়া হোলী অলৰেডি মানে খতম হোৱা অৱস্থা, যিহেতু টাইম হ'ল বহুতখিনি। লাষ্টত এতিয়া ঘৰলৈ যাম আৰু এতিয়া ঘৰলৈ বুলি এতিয়া ৰাওনা হ'ম আৰু আমাৰ মৃদুল দা। এইফালে মৃদুল দাকো লগ পাই গ'লোঁ। তো মৃদুল দাকো হোলী অলপ সানি দিলোঁ, লগত টিকলি মৃদুল দাৰ ছোৱালী, তাইকো অকণমান হোলী সানি দিলোঁ। আৰু ঘৰলৈ হোলী যাওঁতে মৃদুল দাক লগ পালোঁ, ভাল লাগিলে টিকলিৰ লগত হোলী খেলি, ইমানেই আৰু। বাকী এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু নে কি? দে আৰ আজি ভিডিঅ'টো এণ্ডিং কৰিছোঁ ইয়াতে। চ' ঋতু কিবা কবি? কেনেকুৱা লাগিলে কিবা কিবি? আজি ভাল লাগিলে একদম পূৰা, বহুত হোলী খেলিলোঁ, অৱস্থা বেয়া, পূৰা গা ধুব অৱস্থা বেয়া মানে তোৰ বহুত ভাল, মোৰহে বেয়া। গা ধুব আছে এতিয়া। মোৰ গ্ৰীণ ৰেড কিবা কিবি বহুত। দিয়ক লগ পাম। অ'কে, আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে শশাংক ব্লগছ ছাপোৰ্ট কৰিব।